নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত ষ্টাফ সিলেকশ্যন কমিশ্যন তৰফৰ পৰা অহা এটা গুৰুত্বপূৰ্ণ নোটিছৰ বিষয়ে আলোচনা কৰিম। কোভিড-19ৰ কাৰণে যিবিলাক এক্সামৰ ডেট স্থগিত ৰাখিছিল, সেইবিলাক এক্সামৰ ডেট ষ্টাফ সিলেকশ্যন কমিশ্যন তৰফৰ পৰা ঘোষণা কৰিছে। কোনটো পোষ্টৰ ডেট কেতিয়াৰ পৰা কেতিয়ালৈকে এক্সাম হ'ব, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। ব্ৰাইট কমেণ্ট ইউটিউব চেনেলত আপোনাক স্বাগতম। ইয়াতে 1 নম্বৰ পোষ্টত দিয়া আছে, প্ৰথমতে দিয়া আছে নেম অফ এক্সামিনেশ্যন। ইয়াতে কোনটো পোষ্ট কেতিয়া হ'ব আৰু তাৰিখবিলাক দিয়া আছে। ইফালে কোনটো পোষ্ট কেতিয়া হয় তাৰিখখিনি দিয়া আছে। কম্বাইন্ড হায়াৰ ছেকেণ্ডাৰী 10+2 লেভেল এক্সামিনেশ্যন ট্ৰায়াল 1 2009 ফৰ লেফ্ট অভাৰ কেণ্ডিডেটছ। এইটো আপোনাৰ 12-10-2020 পৰা 16-10-2020লৈকে হ'ব আৰু 19-10-2020 পৰা 21-10-2020 আৰু 26-10-2020লৈকে হ'ব। ইয়াৰে যিমানকেইটা এক্সাম ডেট দিয়া আছে, এই ডেটকেইটাৰ ভিতৰত প্ৰথম পোষ্টটো এক্সামিনেশ্যন হ'ব। 2 নম্বৰটোত দিয়া আছে, পোষ্টটো দিয়া আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং, চিভিল মেকানিকেল, ইলেক্ট্ৰিকেল এণ্ড কোৱান্টিটি সাৰ্ভেইং এণ্ড কণ্ট্ৰেক্ট এক্সামিনেশ্যন পেপাৰ 1 2009। এইটো ডেট আপোনাৰ দিয়া আছে 27-10-2020 পৰা 30-10-2020লৈকে অনুষ্ঠিত হ'ব। 3 নম্বৰটোত দিয়া আছে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন ট্ৰায়াল 2 2019। এইটো অনুষ্ঠিত হ'ব 2-11-2020 পৰা 5-11-2020লৈকে হ'ব। 4 নম্বৰত দিয়া আছে এক্সামিনেশ্যন ফৰ চিলেকশ্যন পোষ্ট ফ্ৰেছ 8 2020। এইটোৰ ডেট 6-11-2020, 9-11-2020 আৰু 10-11-2020 এইকেইটা ডেটৰ ভিতৰত এই এক্সামটো অনুষ্ঠিত হ'ব। 5 নম্বৰত দিয়া আছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড C এণ্ড D এক্সামিনেশ্যন 2019 আৰু এইটো অনুষ্ঠিত হ'ব 16-11-2020 পৰা 18-11-2020লৈকে। 6 নম্বৰটোত দিয়া আছে জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ, ছিনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ এণ্ড হিন্দী প্ৰাডাক্ট এক্সামিনেশ্যন পেপাৰ 1 2020 আৰু এইটোৰ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব 19-11-2020 এই তাৰিখত অনুষ্ঠিত হ'ব। 7 নম্বৰটোত দিয়া আছে চাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড CAPS এক্সামিনেশ্যন পেপাৰ 1 2020। এইটো অনুষ্ঠিত হ'ব 23-11-2020 পৰা 26-11-2020লৈকে অনুষ্ঠিত হ'ব। 8 নম্বৰটোত দিয়া আছে কনষ্টেবল এক্সিকিউটিভ ইন দিল্লী পুলিচ এক্সামিনেশ্যন 2020। এইটো অনুষ্ঠিত হ'ব 27-11-2020, 30-11-2020, 1-12-2020, 3-12-2020, 7-12-2020 পৰা 11-12-2020 আৰু 14-12-2020 এই ডেটকেইটাৰ ভিতৰত এই এক্সামটো অনুষ্ঠিত কৰা হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনাৰ যদি কোনো ধৰণৰ ডাউট থাকে তেনেহ'লে আমাক কমেণ্টৰ জৰিয়তে জনাব পাৰে। ধন্যবাদ।